Tongtham, President KNA National Assembly, আৰু মই আছো হিলছ ট্ৰাইবেল লীগৰ কনভেনৰ হয়। আজি আমি এই প্ৰেছ মিটটো মাতিছোঁ বিশেষকৈ যিটো কেছ পিটিশ্যন নম্বৰ 562/12 সুপ্ৰিম কোৰ্টত চলি আছে, অনাৰেবল সুপ্ৰিম কোৰ্টত। আৰু সেই সুপ্ৰিম কোৰ্টক যিটো পিটিশ্যন ফাইল কৰিছে সন্মিলিত মহাসংঘই, অসম সন্মিলিত মহাসংঘই কেছটো ফাইল কৰিছে। আৰু এই কেছটোত যিকেইটা সংগঠন আছে আমাৰ, এই সংগঠনকেইটাও কাৰ্বি ষ্টুডেণ্ট এছ'চিয়েশ্যন, তাৰপিছত হিলছ ট্ৰাইবেল লীগ, কুকি নেশ্যনেল এছেম্বলি, কাৰ্বি ষ্টুডেণ্ট এণ্ড ইউথ কাউন্সিল, ডিমাছ। কেছ এতিয়া চলি আছে সুপ্ৰিম কোৰ্টত, মতিউৰ ৰহমান ভাৰ্চাছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া। এই কেছতো এইকেইটা সংগঠনে, যিকেইটা সংগঠনৰ নাম মই এতিয়া উল্লেখ কৰিছোঁ, সেই সংগঠনকেইটাই এফিডেভিট দিছিল। আৰু এই এফিডেভিটৰ দ্বাৰা মোৰ কাৰণে এটা গুৰুত্বপূৰ্ণ দিন বুলি ক'ব খুজিছোঁ যে অসম সন্মিলিত মহাসংঘৰ সৈতে অসম ভূখণ্ডৰ 100টা খিলঞ্জীয়া জাতি জনগোষ্ঠী আমাৰ লগত জড়িত হৈ আছে। আৰু আমাৰ যিটো মূল গোচৰ মহামান্য উচ্চতম ন্যায়ালয়ত চলি আছে সাংবিধানিক বিচাৰপীঠত, ইতিমধ্যে 3খন সাংবিধানিক বিচাৰপীঠ হৈ গৈছে। 4ৰ্থ বিচাৰপীঠ আৰম্ভ হ'ব 13 ডিচেম্বৰৰ পৰা। আৰু নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধেও আমাৰ সৈতে এই 100টা সংগঠন জড়িত আছে। আৰু এই গোচৰটোৰ শুনানি আৰম্ভ হ'ব 6 ডিচেম্বৰত। গতিকে তাৰ প্ৰাক মুহূৰ্তত আজি এই ডিফুত আমাৰ